গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱাই শুই উঠি ফাৰ্ষ্ট কামটো হৈছে বিচনাখন সামৰা। তাৰপিছত ইফালে মই এনেকৈ ব্ৰেকফাষ্ট কৰি ল'লোঁ। তাৰপিছত এয়া লগৰকেইজনীৰ লগত ওলাই গ'লোঁ ফেঞ্চি বজাৰ। অলপ বজাৰ চজাৰ কৰিব লগা আছিলে। তাৰপিছত এয়া পালোহি ফেঞ্চি বজাৰ। ঘূৰি থাকোঁতেই মানে আন্ধাৰ হ'লেই। তাৰপাছত এয়া আমি গ'লোঁ এখন দোকানলৈ, আণ্টিৰ দোকান বুলি এখন আছে। তাৰপিছত এনেকৈ আইচক্ৰীম খাই আহিলোঁ মুভি চাবলৈ চেণ্ট্ৰেল মলত। ফাইটাৰ মুভিখন চাইছিলোঁ। মুভিখন চাবলৈ ভাল আছিলে খুব। তাৰপিছত আমি ওলাওঁতে 2টাই বাজিলে। বাৰ্বিখন খোলা আছিলে, খাবলৈ কিবা কিবি লৈ ল'লোঁ। আৰু তাৰপিছত এয়া ৰাতি 2টা বজাত আমি এনেকৈ ঘৰলৈ আহিলোঁ।